নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি শংকৰদেৱ শিশু নিকেতনৰ অষ্টম শ্ৰেণীৰ গণিত বিষয়ৰ 3B অনুশীলনীটো পাৰ্ট 2 টো আলোচনা কৰিবলৈ ওলাইছো আহাচোন আমি কোৱেশ্চন নম্বৰ 7 টো আলোচনা কৰো ABC এটা সমান্তৰিক BD কৰ্ণই এংগুল B ক সমদ্বিখণ্ডিত কৰিছে তেন্তে BD কৰ্ণই D কো সমদ্বিখণ্ড কৰিবনে AC কৰ্ণই এংগুল A কো সমদ্বিখণ্ডিত কৰিবনে আৰু ABCD কেতিয়া ৰম্বাস হ'ব এতিয়া আমি এটা যদি সমান্তৰিক ইমাজিন কৰো এটা সমান্তৰিক যদি আমি ইমাজিন কৰো এটা সমান্তৰিক যদি আমি ধৰি লওঁ তো ইয়াতে A B C D যদি আমি সমান্তৰিকটোৰ বিন্দু ধৰি লওঁ তেতিয়া আমাৰ BD কৰ্ণ মানে এডাল BD কৰ্ণ যদি D কামে D যদি সমদ্বিখণ্ডিত কৰে তেন্তে ইয়াতে কি হ'ব B কৰিলে D কো কৰিব আৰু যদি 1 কৰো আমি সমদ্বিখণ্ডিত C কো কৰিব লাগিব গতিকে আমাৰ প্ৰথম 1 আৰু 2 ৰ এনসাৰ হ'ব কৰিব আৰু 2 নম্বৰটো হ'ব 3 নম্বৰটো হ'ব ABCD কেতিয়া ৰম্বাস হ'ব ABCD এতিয়া ৰম্বাস হ'ব যেতিয়া যদি AC কৰ্ণ এংগুল A সমদ্বিখণ্ডিত কৰে তেতিয়া ABCD ৰম্বাস হ'ব নাইবা ABCD সমান্তৰিকৰ চাৰিটা বাহু সমান হ'লে ৰম্বাস হ'ব কিয়নো ৰম্বাসৰ চাৰিটা বাহুৱে আমাৰ সমান আছিল এইবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 এনে ধৰণৰ আছিল PQRS এটা সমান্তৰিক যদি এংগুল P = 70 ডিগ্ৰী এংগুল Q এংগুলাৰ আৰু এংগুল S ৰ মাপ কি এতিয়া PQRS আমি এটা সমান্তৰিক লৈছো PQRS এই সমান্তৰিকৰ বিপৰীত কোণবোৰ পৰস্পৰ সমান আমি জানো যে সমান্তৰিকৰ বিপৰীত কোণবোৰ পৰস্পৰ সমান আৰু সন্নিহিত কোণ দুটা সম্পূৰক হয় গতিকে আমি P টো যদি আমাৰ 70 দিয়া আছে গতিকে আমাৰ R টো 70 হ'ব আৰু P আৰু Q মিলি পেলাই আমাৰ P আৰু Q টো হৈছে এটো আৰু এটো কোণ সন্নিহিত কোণৰ যোগফল 180 ডিগ্ৰী হয় বুলি আমি জানোৱেই গতিকে আমি P ৰ জাগাত 70 পাতিছো Q টো আছে 180 ডিগ্ৰী ইফালে আছে Q টো আমি 70 যদি আমি সোঁহাতে লৈ আহো 180 ডিগ্ৰী - 70 মানে 110 ডিগ্ৰী যদি আমাৰ Q টো 110 ডিগ্ৰী হয় তেতিয়া আমাৰ S টো 110 ডিগ্ৰী হ'ব Q আৰু S = 110 ডিগ্ৰী এইবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 টো আছিল এনেকুৱা ABCD এটা আয়ত ইয়াৰ কৰ্ণডালে O বিন্দুত কাটিছে যদি এংগুল BOC 70 ডিগ্ৰী তেন্তে OAD মাপ কিমান যে আমি ABCD এটা আয়ত আঁকিছো ABCD এটা আমি আয়ত আঁকিছো আৰু কৰ্ণডাল আমি আঁকি লৈছো কৰ্ণডালত BOC আমাৰ ভ্যালুটো দিয়া আছে BOC যে আমি BOC যদি ভ্যালুটো 70 দিয়া আছে আমাক উলাব দিছে কি OA এটো কোন উলাব দিছে OAD টো এতিয়া আমি কি লিখিছো ABCD এটা আয়ত আমাক কৈ দিছিলে দিয়া আছে BOC 70 ডিগ্ৰী OAD উলিয়াব লাগে এতিয়া আমি মন কৰিলে দেখিম যে BOC এটো যদি 70 হয় এটো 70 হ'ব কিয়নো ইহত আমাৰ বিপৰীত কোণ BOC আৰু AOD মিলি পেলাই কিমান হ'ব 70 ডিগ্ৰী এতিয়া OA আৰু OD সমান এতিয়া আমি দেখিছো যে OA আৰু OD মানে এডাল বাহু আমাৰ সমান এটা ত্ৰিভুজ হৈ আছে OAD এটা ত্ৰিভুজ হৈ আছে ত্ৰিভুজৰ যদি আমাৰ দুটা বাহু সমান হয় OA আৰু OD যদি সমান হয় তেন্তে আমাৰ A কোণটো আৰু A কোণটো সমান হ'ব আমি লিখিছো OA = OD আয়তৰ কৰ্ণডাল পৰস্পৰ সমদ্বিখণ্ডিত হোৱাৰ বাবে OA আৰু OD সমান হ'ল OA আৰু OD সমান হলে OA বাহুৰ বিপৰীত কোণ OAD আৰু OD বাহুৰ বিপৰীত কোণ OD ও সমান বাহুৰ বিপৰীত কোণ এতিয়া আমি OAD ত্ৰিভুজৰ পৰা কি পালো ত্ৰিভুজৰ তিনটা কোণৰ সমষ্টি আমাৰ 180 ডিগ্ৰী আছিল OAD হৈ থাকিলে OD ৰ জাগাত আমি কি বহালো যেহেতু আমি OAD = OD এ পাইছিলো OD ৰ জাগাত আমি OAD বহালো ইফালে 7 AOD ৰ ভ্যালুটো আমাৰ 70 ডিগ্ৰী দিয়া আছিল ইফালে 180 ডিগ্ৰী আছে দুটা OAD পালো গতিকে আমি টুৱাইস OAD আৰু 70 যদি আমি সোঁহাতে লৈ যাওঁ 180 ডিগ্ৰী - 70 ডিগ্ৰী that means 110 ডিগ্ৰী 2 টো যদি আমি 110 ক ডিভাইড কৰো আমি 55 ডিগ্ৰী OAD পাম এবাৰ আহিছো কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 টো এনে ধৰণৰ আছিল এটা আয়তৰ এটা বাহু দিয়া আছে আমাৰ 6 cm ইয়াৰ কৰ্ণৰ দিশ 10 cm আয়তটো আমাক আঁকিব দিছিল এতিয়া আমি জানো যে আয়তৰ সকলোবোৰ কোণ 90 ডিগ্ৰী হয় গতিকে আমি পোনপ্ৰথমে কি কৰিছো অঙ্কন প্ৰণালীটো চালে আমি গম পাম প্ৰথমতে আমি AB = 6 cm জোখৰ ৰেখাখণ্ড আঁকিলো প্ৰথমতে আমি এই AB ডাল আঁকি লৈছো AB ডাল আমি কিমান আঁকিছো 6 cm
6 সেন্টিমিটাৰ আকাৰ পিছত আমি কি কৰিলো 2 নম্বৰ পইণ্টটো এ বিন্দুত লম্বত অনা হ'ল আমি এ বিন্দুত লম্বত আনিছো এ বিন্দুত লম্বত অনা মানে কি এ বিন্দুত আমি 90 ডিগ্ৰী এংগল এটা আঁকিছো 90 ডিগ্ৰী এংগল আমি আঁকিছো 90 ডিগ্ৰী এংগলটোৰ কাৰণে আমি এ বি আধাতকৈ বেছি লৈ এই চাপটো আঁকিলো ইয়াত লৈ পেলাই এই চাপটো অঁকা হৈছে এইটো বিন্দুত লৈ পেলাই এই চাপটো অঁকা হৈছে এই বিন্দুত লৈ পেলাই এইটো চাপ আৰু এই বিন্দুত লৈ পেলাই এইটো চাপ আমি এডাল সংযোগ কৰিলে আমাৰ এই এংগলটো হৈ যাবগৈ 90 ডিগ্ৰী তাৰ পিছত আমি এ এক্স ডালৰ পৰা আমি বি বিন্দুত কেন্দ্ৰ কৰি 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অঁকা হ'ল যাতে এ এক্সক ডি বিন্দুত কাটে বি দি সংযোগ কৰা হ'ল আমি বি বিন্দুত কেন্দ্ৰ কৰি 10 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ এটো বি বিন্দুত কেন্দ্ৰ কৰি 10 সেন্টিমিটাৰ ব্যাসাৰ্ধলৈ আমি এই চাপটো আঁকিলো আৰু বি দি সংযোগ কৰিলো বি আৰু ডি বিন্দুত কেন্দ্ৰ কৰি এ ডি আৰু এ বিৰ সমান ব্যাসাৰ্ধলৈ এটা বৃত্তচাপ অঁকা হ'ল আৰু ইহঁতে সি বিন্দুত কটাকটি কৰিছে আমি কি কৰিলো ডি বিন্দুত কেন্দ্ৰ কৰি ইয়াৰ সমান ব্যাসাৰ্ধলৈ এইটো চাপ আৰু ইয়াৰ সমান ব্যাসাৰ্ধলৈ এইটো চাপ আঁকিলো আৰু ইহঁতে ক'ত কটাকটি কৰিছে সি বিন্দুত কটাকটি কৰিছে আমি বি সি আৰু সি ডি সংযোগ কৰিলো আমি সি বি আৰু বি সি সংযোগ কৰাত এ বি সি ডি এটা আমি আয়ত পোৱা গ'ল তো এইখিনি আসলে আমি অঙ্কন প্ৰণালীত ধুনিয়াকে কথাখিনি লিখি দিছো তোমালোকে অঙ্কন প্ৰণালীটোৰ মতে কৰি গলে ধুনিয়াকে আমাৰ অঙ্কন কৰিব দিয়া ছবিটো আমি পাই যাম আশা কৰো তোমালোকে বুজি পাইছা বস্তুটো যে 11 নম্বৰ কোৱেশ্চনটোলৈ আহো ABCD এটা আয়ত যাৰ দিশ হ'বগৈ 12 সেন্টিমিটাৰ আৰু প্ৰস্থ 9 সেন্টিমিটাৰ ইয়াৰ কৰ্ণৰ দিশ কিমান হৈছে পৰীক্ষা কৰা যে আয়তৰ দিশ স্কয়াৰ যোগ প্ৰস্থ স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ এটা আমাৰ কোৱেশ্চনটোত যি দিয়া আছে আমি পাতি ললো দিয়া আছে দিশ 12 সেন্টিমিটাৰ প্ৰস্থ 9 সেন্টিমিটাৰ আমাৰ দিশ যদি আয়তৰ আমি জানোৱে বিপৰীত বাহুবোৰ সমান তো দিশ এটো যদি 12 হয় CD যদি 12 হয় ABও 12 হ'ব আৰু AD যদি 9 হয় BCও 9 হ'ব আমাক কি ওলাব দিছে দিক 12 প্ৰস্থ 9 গতিকে স্কেলেৰে জখি আমি BD ভ্যালুটো পালোগে 15 সেন্টিমিটাৰ আমি কৰ্ণডালৰ ভ্যালু 15 সেন্টিমিটাৰ পালো এতিয়া আমাক পৰীক্ষা কৰিব দিছে যে আয়তৰ দিশ স্কয়াৰ যোগ প্ৰস্থ স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ এতিয়া আমি প্ৰমাণ কৰিবলৈ দিয়া বস্তুটোৰ লেফট হ্যান্ড সাইডটো আমি লিখি লৈছো দিশ স্কয়াৰ যোগ প্ৰস্থ স্কয়াৰ আমি লেফট হ্যান্ড সাইডত আমি কি দিশ স্কয়াৰ যোগ প্ৰস্থ স্কয়াৰ লিখিছো দিশৰ জায়গাত আমি 12 পাইছিলো আৰু প্ৰস্থৰ জায়গাত 9 আছিল 12 স্কয়াৰ মানে হল 144 9 স্কয়াৰ মানে 81 দুইটা যদি আমি প্লাস কৰো 225 পাম 225 ৰ বৰ্গমূল যদি আমি 225 যদি আমি কৰো 15 স্কয়াৰ পাম 15 মানে হল আমি কৰ্ণ পাইছিলো গতিকে কৰ্ণ স্কয়াৰ আমাৰ ৰাইট হ্যান্ড সাইডটো ওলাই গল তো লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইডৰ আমি প্ৰমাণটো হৈ গল এতিয়া আমি এবাৰ আহিছে আমি কোৱেশ্চন নম্বৰ 12 হল কোৱেশ্চন নম্বৰ 12 টো আমি কেনেদৰে কৰো 8 সেন্টিমিটাৰ বাহুৰ দিশ লৈ এটা বৰ্গ আঁকা আমাৰ 8 সেন্টিমিটাৰ বাহু দি আছে বৰ্গ বুলি ক'লে আমি গমে পাইছো যে গোটেইবোৰ বাহু আমাৰ সমান হ'ব লাগিব বৰ্গ আঁকা ওপৰৰ প্ৰশ্নৰ একেদৰে পৰীক্ষা কৰা যে 2 * দিশ স্কয়াৰ ইকুৱেল টু কৰ্ণ স্কয়াৰ এতিয়া বৰ্গটোৰ যদি আমি দিশ 8 সেন্টিমিটাৰ লওঁ স্কেলেৰে জখি আমি BD ভ্যালুটো পাব পাৰো স্কেলেৰে জখিলে আমি BD ভ্যালুটো পাম BD ৰ ভ্যালু হ'বগে তোমালোকে 8 সেন্টিমিটাৰ বৰ্গৰ এটা আঁকিবা আৰু BD ভ্যালুটো লৈ পেলাই ইয়াত পুট কৰিলে আমাৰ হৈ যাব এতিয়া আমি প্ৰমাণটোহে কৰিবলৈ লৈছো প্ৰমাণটো লেফট হ্যান্ড সাইডটো আমি পাতিছো পোন প্ৰথমে লেফট হ্যান্ড সাইড আছিল 2 * দিশ স্কয়াৰ 2 * দিশ স্কয়াৰ পাতিছো তো লেফট হ্যান্ড সাইডত 2 * দিশ স্কয়াৰ পাতিছো দিঘৰ জায়গাত আমি AD স্কয়াৰ পাতিছো AD স্কয়াৰ মানে হল 64 গতিকে আমাৰ 2 * 64 মানে 128 হল আৰু ৰাইট হ্যান্ড সাইডত আছিল তোমাৰ কৰ্ণ স্কয়াৰ কৰ্ণ মানে আমি জানো যে লম্ব স্কয়াৰ আৰু ভূমি স্কয়াৰৰ যোগফল হয় লম্ব আমি 8 স্কয়াৰ পালো ভূমি স্কয়াৰ আমি ভূমিটোক আমি 8 পাইছিলো দুইটা লম্ব আৰু ভূমি 8 তে আছিল তো 8 স্কয়াৰ মানে 64 প্লাস 128 হল আমাৰ দুইটা লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডত আমি 128 তে পালো গতিকে আমাৰ প্ৰমাণ কৰিবলগীয়া ৰাখিটো আমাৰ ওলাই গল এতিয়া আমি কোৱেশ্চন নম্বৰ 13 লৈ আহিছো কোৱেশ্চন নম্বৰ 13 টো আছিল এনে ধৰণৰ PQRS এটা ট্ৰেপেজিয়াম PQ সমান্তৰাল QR P is equal to 60 degree PQ equal to 5 centimeter QR equal to 8 centimeter PS equal to 12 centimeter ট্ৰেপেজিয়ামটো অঙ্কন কৰা যে ট্ৰেপেজিয়ামটোৰ কাৰণে আমি
PQRS ট্ৰেপেজিয়াম যেটো আমি এখিনতে আমি আকি লৈছো PQRS PQRS PQ ডাল 12 দিয়া আছে এডাল আমাৰ 5 দিয়া আছে এডাল আমাৰ 8 দিয়া আছে RS ডাল নাই আৰু এংগলটো 60 ডিগ্ৰী এংগল আছে গতিকে আমি ৰাফকে অকা ছবিটোৰ দৰে আমি কি কৰিলো প্ৰথমতে 12 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ PS ৰেখাখণ্ড অংকন কৰা হ'ল আমি পোন প্ৰথমে 12 সেন্টিমিটাৰ আমি এডাল আকি ললো এতিয়া আমাৰ যেহেতু P এংগলটো 60 ডিগ্ৰী এংগল কৈছে গতিকে আমি P বিন্দুত আমি 60 ডিগ্ৰী এংগলটো অংকন কৰিলো 60 ডিগ্ৰী এংগল অংকন কৰাৰ পিছত আমি এডাল বহাই দিলে PX ডাল আমি অংকন কৰিলো যাতে PX PS টো আমাৰ 60 ডিগ্ৰী হয় এতিয়া আমি P বিন্দুত লৈ পেলাই আমি কি কৰিছো P বিন্দুত লৈ পেলাই 5 সেন্টিমিটাৰ জোখৰটো চাপ আকিলো আৰু Q বিন্দুৰ পৰা আমি কি কৰিলো যেহেতু ট্ৰেপেজিয়াম হ'ব এডালৰ সমান্তৰাল হ'ব লাগিব Q বিন্দুৰ পৰা আমি সমান্তৰালকে আকিছো 8 সেন্টিমিটাৰ জোখৰ এটা চাপ আকিলো এতিয়া ইয়াত প্ৰথমতে আমি QY ডাল আকি ললো আৰু 8 সেন্টিমিটাৰ ইয়াতে কাটি ললো 8 সেন্টিমিটাৰ কটাৰ পিছত ইয়াতে আমি RS আৰু QR সংযোগ কৰিলো অংকন প্ৰণালীটো আমি ধুনিয়াকৈ কৈ দিছো যে 12 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ PS ৰেখাখণ্ড অংকন কৰা হ'ল P বিন্দু 60 ডিগ্ৰী কোণ অংকন কৰা হ'ল যাতে XPS 60 ডিগ্ৰী PX ৰ পৰা 5 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ PQ অংশ কাটি লোৱা হ'ল 4 নম্বৰ পইণ্টটো আছিল Q বিন্দুত আমি 60 ৰ সমান জোখৰ XQY অকা হ'ল আমি এই Q বিন্দুত আমি 60 ডিগ্ৰী এংগলৰ সমান জোখৰ এডাল আমি আকিলো তাৰ পিছত কৈছে QY ৰ পৰা 8 সেন্টিমিটাৰ কাটি লোৱা হ'ল RS সংযোগ কৰা হ'ল PQ RS এ আকিব লগিয়া আমাৰ চতুৰ্ভুজ তোমালোকে অংকন প্ৰণালীটো চাই ইমতে আমি যদি কৰি যাও আমাৰ আকিব দিয়া আমাৰ ছবিটো আমি পাম তোমালোকে এবাৰ ট্ৰাই কৰিবা এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 14 লৈ কোৱেশ্চন নম্বৰ 14 টো কি কৈছে এটা পঞ্চভুজৰ পাঁচটা কোণৰ যোগফল কিমান পঞ্চভুজ বুলি ক'লে আমাৰ n ৰ ভ্যালু 5 এ হ'ব বাহু সংখ্যা 5 পাঁচটা কোণৰ যোগফলৰ আমি ফৰ্মুলাটো লিখিছো twice n minus 4 into 90 n ৰ জাগাত আমি কি বহাই দিছো n ৰ জাগাত আমি 5 বহাইছো 5 বহাই 5 to the 10 10 minus 4 into 90 ডিগ্ৰী 540 ডিগ্ৰী আমি পাম এবাৰ আমি আহিছো কোৱেশ্চন নম্বৰ 15 লৈ কোৱেশ্চন নম্বৰ 15 টো আছিল এনে ধৰণৰ PQRS এটা সমান্তৰি OR equal to 7 cm QS কৰ্ণৰ দিশ PR কৰ্ণতকৈ 10 cm বেছি OS ৰ দিশ কিমান এতিয়া আমি PQRS এটা সমান্তৰিক আকি লৈছো PQRS সমান্তৰিকটো আমি জানো যে সমান্তৰিকৰ কৰ্ণডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় পৰস্পৰ সমদ্বিখণ্ডিত হোৱাৰ অৰ্থ হ'ল এখিনি আৰু এখিনি সমান এখিনি আৰু এখিনি সমান মানে OP equal to OR OQ equal to OS গতিকে আমি কি কৰিছো আমাৰ OR ৰ ভ্যালুটো দিয়া আছিল OR ৰ ভ্যালু যেহেতু 7 গতিকে আমাৰ OP ও 7 এ হ'ব OR যদি 7 OP ও 7 হ'ব এখিনি আমাৰ 7 হ'ল আৰু আমি জানো যে PR টো দুইটা OP আৰু OR যোগ কৰিলে আমি PR টো পাই যাম মানে আমি 14 cm পাম এতিয়া QS টো আমাক কৈছিলে যে PR তকৈ 10 cm বেছি PR আছিল আমাৰ 14 আৰু 10 বেছি গতিকে 14 plus 10 24 আমি পালো আমাৰ PR যদি 24 পালো আমি সৰি QS যদি আমি 24 পালো তো OQ আৰু OS হ'ব 24 ৰ আধা that means আমি 12 পাম OS ও 12 আৰু OS ও 12 আৰু OQ 12 হ'ব এবাৰ আহিছো আমি কোৱেশ্চন নম্বৰ 16 লৈ 16 ৰ প্ৰথম কোৱেশ্চনটো লৈছো তলৰ চিত্ৰবোৰ সমান্তৰাল আমি সমান্তৰিক বুলি অলৰেডি কৈছে কোৱেশ্চনটোত XYZ ৰ মাপ উলিওৱা the first question টো আমি লৈছো first question টো আমাৰ ছবিটো এনে ধৰণৰ আছিল এটা সমান্তৰিক বুলি অলৰেডি কৈ দিছে তো সমান্তৰিকৰ আমি জানো যে বিপৰীত বাহুবোৰ বিপৰীত কোণবোৰ সমান তো সমান্তৰিকৰ যদি বিপৰীত কোণবোৰ সমান হয় গতিকে এটো যদি 110 হয় y টো আমাৰ কি হ'ব 110 y = 110 সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান হোৱাৰ কাৰণে হৈছে আৰু আমি জানো যে x আৰু সন্নিহিত কোণ x আৰু 110 যদি আমি প্লাস কৰো 180 হ'ব x টো আমি যদি বাওঁহালে ৰাখো 110 যদি সোঁহাতে আনো 180 minus 110 is equal to 70 ডিগ্ৰী এতিয়া আমি x ৰ ভ্যালুটো আমি 70 যদি পাওঁ y টো z টো হ'ব আমাৰ 70 কাৰণ বিপৰীত কোণ এবাৰ আহিছো কোৱেশ্চন নম্বৰ B লৈ কোৱেশ্চন নম্বৰ B টো আছিল আমাৰ ছবিটো এনে ধৰণৰ দিয়া আছিল ইয়াতে আমাৰ x y আৰু z ওলাব দিছে গতিকে পোন প্ৰথমতে আমি কি কৈছো y আৰু 120 যদি আমি প্লাস কৰো 180 পাম y আৰু 120 কিয়নো ইহঁত সন্নিহিত কোণ y টো যদি আমি বাওঁ হাতে ৰাখো
120 যদি আমি সোঁহাতে আনো 180 minus 120 is equal to 60 degree. এতিয়া y যদি 60 হয় তো আমাৰ z ও 60 হ'ব কাৰণ ইহঁতকেইটা বিপৰীত কোণ আৰু x টোৰ কাৰণে এইটো যদি আমাৰ 120 হয় এইটো আমাৰ 120 হ'ব গতিকে আমাৰ এই গোটেই কোণটো আমি 180 বুলি জানো 180 পৰা যদি 120 মাইনাস কৰো আমি পামগে 60 ডিগ্ৰী এবাৰ আহিছে আমি কোৱেশ্চন নম্বৰ C লৈ কোৱেশ্চন নম্বৰ C টো আছিল ফিগাৰটো আমাক এনেকৈ দিয়া আছিল এটা চিত্ৰৰ পৰা আমাৰ ইয়াতে x y আৰু z ৰ ভ্যালু লাভ দিছে x ৰ ভ্যালু 70 হ'ব কিয়নো x টো হ'ব গৈ আমাৰ একান্তৰ কোণ হ'বলে হলে এডাল সমান্তৰাল আৰু এডাল হৈছে ছেদক গতিকে x আৰু 70 ইহঁত দুটা সমান হ'ব গতিকে x = 70 ডিগ্ৰী একান্তৰ কোণ আমি x টো যদি 70 হয় আৰু আমি y টো ইয়াতে y আছে আৰু ইয়াত এটো মন কৰিম আমি এই গোটেই কোণটো 180 ডিগ্ৰী 180 পৰা যদি আমি 95 যদি মাইনাস কৰি দিও আমি এইটো পাম মানে এটো 85 পাম গতিকে আমি কি লিখিছো এই গোটেই ত্ৰিভুজটোৰ কোণ কেইটাৰ যোগফল আমি 180 ডিগ্ৰী লিখিছো এংগল x এংগল y আৰু এই কোণটো আমি কি কৰিছো 180 ডিগ্ৰী মাইনাস 95 লিখিছো আৰু 180 ডিগ্ৰী আমাৰ গোটেই তিনটা কোণৰ যোগফল 180 ডিগ্ৰী লিখিছো x ৰ ভ্যালু আমি 70 ওপৰত পাইছো গতিকে 70 লিখিছো y টো আছে 180 বা 95 মাইনাস কৰিলে আমি 85 পাম 180 ডিগ্ৰী আছে গতিকে y টো আমি বামহাতে ৰাখিছো 70 আৰু 85 যদি প্লাস কৰিলে 155 হ'ব 155 টো আমি যদি সোঁহাতে আনো 180 minus 155 that means 25 ডিগ্ৰী গতিকে আমি x y ভ্যালু আমি পাই গলো y ভ্যালু আমাৰ 25 ডিগ্ৰী ইয়াত আমি z = 85 ডিগ্ৰী লিখিছো কিয়নো আমাৰ এই কোণ যেহেতু সমান্তৰিক এটো কোণ আৰু এটো কোণ সমান হ'ব গতিকে আমি এটো 85 পাইছো গতিকে z = 85 ডিগ্ৰী হ'ব ইহন আমাৰ বিপৰীত কোণ এতিয়া আমি কোৱেশ্চন নম্বৰ D লৈ আহিছো কোৱেশ্চন নম্বৰ D টোৰ সমান্তৰিকটো আমাৰ এনেধৰণে দিয়া আছিল এই সমান্তৰিকটো আমাৰ x y z ৰ ভ্যালু লাভ দিছে এটা আমি z = 105 ডিগ্ৰী পাম কিয়নো 105 টো বিপৰীত হয় z ৰ গতিকে z = 105 ডিগ্ৰী এটো বিপৰীত কোণ y এংগল y = 60 ডিগ্ৰী হ'ব কাৰণ y আৰু 60 ইকুৱেল ইহঁতটা একান্তৰ কোণ এটো আৰু এটো কোণ একান্তৰ কোণ এতিয়া আমি x y আৰু 105 ডিগ্ৰী কৰিলে আমি 180 পাম কিয়নো ত্ৰিভুজৰ তিনটা কোণৰ যোগফল এই ত্ৰিভুজটোৰ ক্ষেত্ৰত ত্ৰিভুজৰ তিনটা কোণৰ যোগফল 180 ডিগ্ৰী x টো আমাৰ আছে y ভ্যালু আমি 60 বহাইছো 105 আছে ভালে 180 আছে x টো আমি বাওঁহাতে ৰাখিছো এই দুটা যদি আমি 60 আৰু 105 প্লাস কৰো 165 হ'ব 165 যদি আমি সোঁহাতে লৈ আহো 180 minus 165 180 পৰা আমি 165 যদি আমি মাইনাস কৰো আমি পামগে 15 ডিগ্ৰী তো আজিৰ এই ভিডিওটোত এই কোৱেশ্চন কেইটা আমি আলোচনা কৰিলো ইয়াৰ পিছৰ ভিডিওত আমি বাকি থকা কোৱেশ্চন কেইটা আলোচনা কৰিবলৈ চেষ্টা কৰিম তোমালোকে ভিডিওটো চাই থকাৰ বাবে ধন্যবাদ তোমালোকৰ যদি ভিডিওটো ভাল লাগিছে শেয়াৰ কৰি দিবা আৰু পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ